নাই খালেংদুৱাৰটো এনেই মই আজি এটা মিটিঙে কৰিছোঁ, কিন্তু এনেই ৰিপৰ্ট পাই আছোঁ ভালে। কাৰণ ইয়াতে বিজেপি ছেকেণ্ড পজিশ্যন আছিল 2020 চনত, প্ৰায় 14,000মান ভোট লৈ পেলাই ছেকেণ্ড পজিশ্যন আছিলে। বি পি এফ 12,000মান ভোট পাই পেলাই থাৰ্ড পজিশ্যন আছিল। তো বি পি এফৰ অৱস্থা নাই। খালেংদুৱাৰত আমাৰ ফাইটটো বিজেপিৰ বিৰুদ্ধেই হ'ব। আৰু বিজেপি মানে আজিৰ দিনত আমাৰ যিটো এটা ফেমিলি চেঞ্চাছ হয়, আৰু 8,000 ফেমিলি আছে UPPL ফেমিলি খালেংদুৱাৰত, প্ৰায় 70,000 ভোট। তাৰে ভিতৰত প্ৰায় 51 বা 52,000 ভোট হ'ব। কিন্তু 8,000 আমাৰ UPPL পৰিয়াল আছে। ইয়াৰে যদি আমি 3ৰ লগত পূৰণ কৰোঁ, মানে প্ৰত্যেকটা পৰিয়ালত এভাৰেজ 3টা ভোট আছে। তাৰে 24,000 ভোট আমাৰ ইফালে আহি আছে। তথাপিও প্ৰায় 20% পৰিয়ালত দুজনকৈ ভোট আছে। এইটো যদি মাইনাছ কৰে তেতিয়াও 22,000মান ভোট খালেংদুৱাৰত আমাৰ আহি আছে। সেইকাৰণে জিকিবৰ কাৰণে 19,000 বা 20,000 ভোটৰ প্ৰয়োজন হ'ব। কাৰণে UPPL দল খালেংদুৱাৰত জিকিব গৈ আছে ৰবীন্দ্ৰ বড়ো। আৰু মই ভাবোঁ যে হয়, আজি বিজেপিৰ গোটেই BTC অঞ্চলত এটা বেছ কৰিছে, দলীয় এটা বেছ, এভাৰেজ বেছ, ক'ৰবা 6,000, ক'ৰবা 7,000, ক'ৰবা 12,000, আৰু ক'ৰবা 20,000লৈকে আছে য'ত জিকিব পাৰে ছিট। 20,000লৈকে থকা ছিটবিলাক প্ৰায় 6টা-7টা আছে বিজেপিৰ। আৰু 10-12,000 ভোট থকা সমষ্টি প্ৰায় মানে 6টা-7টা আছে, তাতকৈ বেছি নহয়। আৰু 10-12,000 য'ত আছে সেইটো ভোট বৃদ্ধিৰ কোনো সম্ভাৱনা নাই। সেইকাৰণে বিজেপিয়ে BTC দখল কৰিব নোৱাৰে। আৰু BPFৰ যিটো অলপমান যদি হল আছে, কোকৰাঝাৰ চিৰাঙত আছে, বাকী বাক্সা আৰু ওদালগুৰিত কোনো হল নাই। এটা দুটা ক'ৰবাত জিকি যাব পাৰে, আচৰিত কথা নহয়। সেইকাৰণে UPPLে যে এইবাৰ ক্লিয়াৰ মেজৰিটি লৈ পেলাই প্ৰমোদ বৰা আকৌ চৰকাৰ গঠন কৰিব গৈ আছে, তাত কোনো সন্দেহ নাই। ওদালগুৰি মই অংকটো দিয়াটো ঠিক নহয়। 10টা সমষ্টি আছে, কিন্তু আজি আমাৰ ৰৌতাটো ক্লিয়াৰ, ধনচিৰি ক্লিয়াৰ, হৰিচিঙা ক্লিয়াৰ, আৰু ভৈৰৱকুণ্ড মানে আজি যিটো এটা বৃহৎ গণসমাৱেশ হ'ল, প্ৰায় 25,000তকৈ অধিক মানুহ, ভৈৰৱকুণ্ড ক্লিয়াৰ হৈ আছে। খালেংদিয়াৰৰ যিটো সম্ভাৱনা সেইটো প্ৰায় স্পষ্ট। আৰু আমাৰ ভেৰগাঁও যথেষ্ট মানে স্পষ্ট, আৰু মুদৈবাৰীটো খুব মানে শক্তিশালীভাৱে আমি উত্থান হৈছে। তাতো আমি ভালকৈ এটা খেলটো দিম। নাই, ইয়াতে আমি ধন্যবাদ দিব লাগিব যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু অমিত শ্বাহ ডাঙৰীয়াক। তেখেতসকলে প্ৰথমতে সিদ্ধান্ত ল'লে যে Ndfbৰ লগত শান্তি আলোচনা কৰা যাওক, তাৰ কাৰণে শান্তিটো সম্ভৱ হ'ল। কিন্তু এটা হ'ল BTC অঞ্চলত এটা চুক্তিয়ে শান্তি আনিব নোৱাৰে, মনৰ ভাৱৰ সলনি নহ'লে। যদি Ndfb কেডাৰবিলাকে আজি নিজেই যদি আমি শান্তিৰ পথত আগবাঢ়ি যাম বুলি যদি ওলাই নাহিলেহেঁতেন, শান্তি ক'ত আহিলেহেঁতেন? আমি শান্তি প্ৰক্ৰিয়াত প্ৰথমতে সেই উগ্ৰপন্থীসকলকে মানে শ্ৰেয় দিয়া বা কৃতিত্ব দিয়া প্ৰয়োজন, যিসকলে নিজেই এই মানে অনুভৱ কৰি পেলাই শান্তিৰ পথত গুচি আহিছে অস্ত্ৰ ত্যাগ কৰি পেলাই। তাৰপিছত আমি ৰাজনৈতিকভাৱে সহযোগে কৰিছে। এই ক্ষেত্ৰত প্ৰমোদ বড়োৰ যিটো ভূমিকা আটাইতকৈ ডাঙৰ। আমাৰ নৰেন্দ্ৰ মোদী মন কী বাত অনুষ্ঠানত প্ৰমোদ বড়োক প্ৰশংসা কৰিবলৈ বাধ্য হৈছে শান্তি আৰু উন্নতিৰ কাৰণে। মুখ্যমন্ত্ৰীয়েও এই নিৰ্বাচন অধিসূচনাৰ আগত ইয়াতে আহিলে প্ৰমোদ বড়োকে প্ৰশংসা কৰিছিলে। এতিয়া নিৰ্বাচন বুলি এইবিলাক কথাটো ওলাই আহিছে, কিন্তু শান্তি প্ৰক্ৰিয়াটো পৰিয়ালৰ অশান্তি পৰিয়ালে নিষ্পত্তি কৰিব লাগে, বাহিৰৰ মানুহ নোৱাৰে। BTCত শান্তি অনাটো BTCবাসী ৰাইজৰ দ্বাৰাই হ'ব, বাহিৰৰ পৰা নহয়। আন্দোলন নহয়, প্ৰমোদ বড়ো আৰু আমি আন্দোলনৰ দৰে এনেকুৱা সমস্যাটো সমাধান কৰি পেলাই পৰিসমাপ্তি ঘটোৱাৰ কাৰণে কাম কৰি আহিছে।
কিন্তু হাগ্ৰামা মহিলাৰী 15-17 বছৰত NDFB সমস্যাটো ইচ্ছা কৰিলে তেওঁ সমাধান কৰিব পাৰিলেহেঁতেন। তেওঁ সমাধান কৰাৰ কোনো ইচ্ছা নাই। সমস্যাটো জীয়াই ৰখাটো তেওঁৰ চৰিত্ৰ, ৰাজনৈতিক চৰিত্ৰ। তাৰ কাৰণে 70 বছৰত শান্তিটো অহা নাই। নহ'লে প্ৰমোদ বড়ো চিফ হোৱাৰ সুযোগ নাপালেহেঁতেন। হাগ্ৰামা মহিলাৰী চিৰস্থায়ীভাৱে হেৰো হৈ থাকিলেহেঁতেন। কিন্তু তেওঁ কোনো উদ্যোগ নল'লে। NDFBটো এনেকেই ধ্বংস হৈ যাওক, সমস্যা জীয়াই থাকক, ৰাজনীতি আমি কৰি থাকিম। এই উদ্দেশ্য লৈ যেতিয়া তেওঁ অশান্তিময় পৰিৱেশ সৃষ্টি কৰি থাকিল, তেওঁ ভাই ককাইৰ মাজত ভাতৃ-কতৃ সংঘৰ্ষ এইবিলাক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হ'ল, সাম্প্ৰদায়িক যিটো সংঘৰ্ষ নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হ'ল। তাৰ কাৰণে আমি ওলাই আহিব লগা হ'ল, প্ৰমোদ বড়ো ওলাই আহিব লগা হ'ল। তো আজি এইকাৰণে হাগ্ৰামাৰ এই দাবীত কোনো অৰ্থ নাই। অভিযোগ অভিযোগ চবতে আহি আছে। আজিৰ দিনত UPPLৰ ওপৰতে মানে বেছিকৈ আক্ৰমণ চলিছে BPFৰ পৰা। কিন্তু ৰাজনীতিত বা ইলেকশ্যন সময়ত এইবিলাক অপ্ৰীতিকৰ ঘটনা দুই এটা হয়। আৰু BJPৰ কৰ্মীৰ ওপৰত কি পৰিস্থিতিত এই ধৰণৰ ঘটনাটো হৈছে মই নাজানো। কিন্তু মোৰ আহ্বানটো হৈছে কি 2020ৰ যিটো আদৰ্শ উদাহৰণটো আমি ল'ব লাগে। 2020 চনত ইমান শান্তিপূৰ্ণ নিৰ্বাচন আছিল। তেতিয়া কোনো মানে BPFও আছিলে, আমি UPPLও আছোঁ, তথাপিও আমি অশান্তি কৰা নাছিল। চবেই শান্তিপূৰ্ণভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। এই উদাহৰণটো লৈয়ে এইবাৰৰ নিৰ্বাচনত মানে আমি নিৰ্বাচন পাৰ কৰিব লাগে।